তিতাবৰৰ অসম নাগালেণ্ড সীমান্তত এথনিক ফেষ্টিভেল নাগালেণ্ডত অসমৰ 12 জিলাৰ খেলুৱৈ অশান্ত সীমান্তত শান্তিৰ বাৰ্তাৰ বাবে এই প্ৰচেষ্টা আৰু এই সন্দৰ্ভত তিতাবৰৰ পৰা আমাৰ সংবাদদাতা চিত্ৰকমলৰ এক প্ৰতিবেদন এই মুহূৰ্তত দৰ্শকসকললৈ আগবঢ়াইছো ৰাজ্যৰ অসম নাগালেণ্ড সীমান্তত আমি বিভিন্ন সময়ত ভিন্ন ধৰ্মীয় আমি বাতৰি সম্প্ৰচাৰ কৰি আহিছোঁ আৰু এই মুহূৰ্তত আমি উপস্থিত হৈছোঁ নাগালেণ্ডৰ এখন বিদ্যালয়ত আমি এই মুহূৰ্তত উপস্থিত হৈ আছোঁ আৰু যথেষ্ট সংখ্যক এটা ব্যতিক্ৰমী বিষয় লৈ আমি এই মুহূৰ্তত উপস্থিত হৈছোঁ আমি প্ৰথমতে প্ৰাগ নিউজৰ দৰ্শকসকলক আমি এটা দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ যথেষ্ট সংখ্যক উদীয়মান যুৱক যুৱতী এই মুহূৰ্তত আমি তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম সমান্তৰালভাৱে আমি এটা কথা উল্লেখ কৰিম যে অসম নাগালেণ্ড সীমান্তত যি সম্প্ৰীতিৰ এনাজৰীডাল অধিক কটকটীয়া কৰি তোলা মানসে অনুষ্ঠিত কৰা নৰ্থ ইষ্ট এথনিক ফেষ্টিভেল যিখন অনুষ্ঠিত কৰা হৈছে অহা কাইলৈৰ পৰাই যিখন ফেষ্টিভেল অনুষ্ঠিত হ'ব তাক লৈ এতিয়া ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছিল উদ্যোক্তাসকলে আৰু শেহতীয়াকৈ সমাগত এই মুহূৰ্তত আমি নিশাৰ ভাগত নাগালেণ্ডৰ আমি এখন বিদ্যালয়ৰ আমি প্ৰাংগণত আমি এই মুহূৰ্তত উপস্থিত আছোঁ যথেষ্ট সংখ্যক যিসকল মোৰ কাষত যিসকল থিয় হৈ আছে তেওঁলোক হৈছে একোজন ৰেষ্টলাৰ একোজন খেলুৱৈ আৰু তেওঁলোকৰ লগত আছে তেওঁলোকৰ প্ৰশিক্ষক আছে তেওঁলোকৰ কাৰিকৰী তেওঁলোকৰ যিটো টীম আহিছে গোটেই টীমটো তেওঁলোকৰ কাৰিকৰী বিষয়ববীয়াসকল উপস্থিত আছে আৰু এইসকল ৰেষ্টলাৰ কিন্তু কেৱল যোৰহাট বা তিতাবৰ নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে ৰাজ্যৰ 12খন জিলাৰ পৰা ইতিমধ্যে তেওঁলোক আহিছে আৰু তেওঁলোকৰ মাজত আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম তেওঁলোকৰ মতামত ল'বলৈ চেষ্টা কৰিম মনৰ কথা জানিবলৈ চেষ্টা কৰিম এই মুহূৰ্তত উজ্জ্বলতা আছে আপুনি এই মুহূৰ্তত অনুভৱটো কেনেকুৱা অসম নাগালেণ্ড সীমান্তত সম্প্ৰীতি এনাজৰীডাল অধিক কটকটীয়া কৰি তোলা মানসে প্ৰথমতে এইটো যি পদক্ষেপ গ্ৰহণ কৰিছে তাৰ সম্পৰ্কত আমি অকণমান জানিবলৈ চেষ্টা কৰিম জনপ্ৰতিম বৰা আমাৰ যোৰহাট ডিষ্ট্ৰিক্ট ৰেছলিং এছ'চিয়েশ্যনৰ জেনেৰেল ছেক্ৰেটাৰী তেওঁ এই এথেণ্টিক ফেষ্টিভেলটোৰ লগত জড়িত তেখেতে মোক এদিন কৈছিল মই অসম ৰেছলিং সন্থাৰ কাৰ্যকৰী সভাপতি যে ছাৰ আমি এনেকুৱা এখন ফেষ্টিভেল কৰি আছোঁ আৰু সমন্বয়ৰ কাৰণে অসম আৰু নাগালেণ্ড সীমান্তত গতিকে বিভিন্ন ধৰণৰ আমাৰ এথেণ্টিক আমাৰ ট্ৰেডিশ্যনেল গেমবোৰ ইয়াত কৰা হয় আমাৰ সমন্বয়ৰ বাবে আৰু তাত এবাৰ ৰেছলিংটো পতাৰ কাৰণে তেওঁ কৈছিল যে আমি কৰিব পাৰি নেকি লগে লগে মই কৈছিলোঁ হোৱাই নট কিয় নোৱাৰি আমি গোটেইখিনি যাম আৰু আমি আজি আমাৰ অসমৰ প্ৰায় 12খন জিলাৰ খেলুৱৈসকল ইয়াত আহি উপস্থিত হৈছে আৰু এনেকুৱা এটা পৰিৱেশ পাই সকলো অভিভূত হৈছে আমিও ভাল পাইছোঁ এইখিনি আমি থুলমূলকৈ খুব কম সময়ৰ কথা পাতিম থুলমূলকৈ জানিব বিচাৰিম ইয়াত ৰেছলিঙৰ যথেষ্ট সংখ্যক ইয়াত জনপ্ৰিয় খেলুৱৈ আছে কাৰ নাম ল'ব পাৰি এই মুহূৰ্তত নাই মোৰ লগতে আছে প্ৰিয়ম দাস তেওঁ অসমৰ প্ৰথমগৰাকী মহিলা খেলুৱৈ আছিল তাৰ ভিতৰতে আছে বিদিশা এইবাৰ আমাৰ খেলো ইণ্ডিয়াৰ কাৰণে তাই চিলেক্ট হৈছে তাই জানুৱাৰী 31 তাৰিখৰ পৰা দিল্লীত খেল আছে তালৈ যাব আৰু আমাৰ বিভিন্ন ধৰণৰ আমাৰ টেকনিকেল অফিচিয়েলখিনি আছে আৰু আমাৰ NIS কোচ আছে অবিনাশ দাস আমাৰ গোলাঘাটৰ প্ৰশিক্ষক আছে অনুষ্ঠৱ নৰহ তাৰ লগতে বিভিন্ন আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিসকল খেলুৱৈ সকলোখিনি আহিছে ইয়াত অংশগ্ৰহণ কৰিবলৈ যে এই সমন্বয় যিটো পৰিৱেশ ইয়াত গঢ় লৈছে তাৰ সকলোৱে খোলা মনে এই পৰিৱেশ এনজয় কৰিবৰ কাৰণে আহিছে হয় নিশ্চিতভাৱে আমি আপোনালোকক অভিনন্দন জনাইছোঁ আৰু এইখিনিতে এটা কথা ক'ম যে অসম নাগালেণ্ড সীমান্তত সম্প্ৰীতি এনাজৰীডাল অধিক কটকটীয়া কৰি তোলে মানসে যিহেতু এটা কথা আমি লক্ষ্য কৰিবলৈ যি সময়ত ৰাজ্যৰ সীমান্ত হিংসাৰ দাবানল যি সময়ত ৰাজ্যৰ সীমান্তই ইতিমধ্যে তেওঁলোকে যি বিভিন্ন ধৰণে ইতিমধ্যে হিংসাত্মক ঘটনা ঘটিছে ঠিক সেই সময়তে অসম নাগালেণ্ড সীমান্তত তিতাবৰত এতিয়া সম্প্ৰীতি এনাজৰীডাল অধিক কটকটীয়া কৰি তোলা মানসেৰে এনেদৰে এতিয়া নৰ্থ ইষ্ট এথনিক ফেষ্টিভেল অনুষ্ঠিত কৰিছে যিটো সঁচাকৈ প্ৰশংসনীয় পদক্ষেপ এজন যুৱক আছে ইতিমধ্যে নাগালেণ্ডৰ যুৱক কেনেকুৱা লাগিছে কি ক'ব এই মুহূৰ্তত খুব চমুকৈ টাইম বাদো খুশি পাইছোঁ আমি এইটো কথা কৰিবলৈ কিন্তু কালি চিলবি বৰলা চাম্পাং এথনিক ফেষ্টিভেল এইটো ইয়াতে ৰেছলিং খেলিবলৈ কিমানজন আহিছে মই খুশি পাইছোঁ এইটো কোনটো ডিষ্ট্ৰিক্টৰ পৰা আহিছে আমি এইটো নাজানে এইটো কাৰণে মই খুশি পাইছোঁ হয়